চামদাং চাহ বাগিচাত যি PF টকা আত্মসাৎ কৰাৰ ঘটনা ঘটিলে আমি দুখ প্ৰকাশ কৰিছোঁ। ইয়াৰ ওপৰত দৃষ্টি ৰাখি কঠোৰতম ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ আৰু যিজন দোষী সেইজন দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ। কথা সাধাৰণ এজন চাহ শ্ৰমিকৰ টকা এই চামদাং চাহ বাগিচাৰ এজন যুৱকে আত্মসাৎ কৰিছে বুলি আমি গম পাইছোঁ। চাহ বাগিচাত অনৈতিক কাৰ্য। চাহ শ্ৰমিকৰ ধন হৰলুকি। অসমৰ বিভিন্ন চাহ বাগিচাত এটাৰ পিছত আন এটা চাহ শ্ৰমিকৰ ধন হৰলুকি আন ক'ৰবাত আত্মসাতৰ দৰে ঘটনা পোহৰলৈ আহিছে। তেনে ঘটনা সংঘটিত হৈছে ডুমডুমা নগৰৰ নাতিদূৰত থকা MK চাহ এক্সপৰ্ট কোম্পানীৰ চামদাং চাহ বাগিচাত। চল চাতুৰীয়ে PF ফাণ্ডত থকা শ্ৰমিকৰ ধন মাষ্টাৰ মাইণ্ডেৰে আত্মসাৎ। ৰ'দ বৰষুণক জাৰ জহক নেওচি বৰ কষ্টৰ মাজেৰে দিন অতিবাহিত কৰি চাহ কোম্পানীৰ লগত তথা কিছু অংশ চৰকাৰে আদায় দিয়া টকাই অৱসৰৰ সময়ত নানান লাগতিয়াল কামত চাহ শ্ৰমিকসকলে ব্যৱহাৰ কৰে। কিন্তু চাহ বাগিচাত দুষ্ট চক্ৰই নিজৰেই ভাই বন্ধুৰ পেটত লাট মাৰি সহজ সৰল শ্ৰমিকৰ ধন লুটি লোৱাৰ ঘটনাই সমগ্ৰ ডুমডুমা আৰু চামদাং চাহ বাগিচাত যুদ্ধংদেহী পৰিস্থিতিয়ে বিৰাজ কৰিছে। উল্লেখযোগ্য যে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেনেই পিছপৰা চাহ শ্ৰমিকৰ PFৰ ধন বিশেষ কায়দাৰে অইন একাউণ্টত লাখ লাখ টকা জমা কৰাৰ অভিযোগ তুলিছে বাগিচাখনৰ একাংশই। জানিব পৰা মতে চামদাং চাহ বাগিচাৰ অমৃশ তাঁতী নামৰ লম্পট চৰিত্ৰৰ যুৱকে দীৰ্ঘদিনৰ পৰা PFৰ ধন তথা বেংকৰ কাম কাজ কৰি আহিছিল। মিঠাবাটা লাইনৰ এজন শ্ৰমিক আছিলে, আমাৰ চামদাং ফেক্টৰীত কাম কৰিছিলে। তাৰ নাম আছিলে নৰেশ লালমোহন। তেখেতৰ PF ধন যিটো বুলি কয়, তেখেতৰ PF টকাটো আমি জানিব পাইছোঁ এতিয়া যে অমৃশ তাঁতী নামৰ এজন যুৱক তেখেতৰ PF টকাটো তেখেতৰ নামত নিমনি দেখুৱাই পইচাটো ফ্ৰড কৰি ওলাইছে। ইতিমধ্যে আমি এই কথাটো গম পাইছোঁ। গম পোৱাৰ লগে লগে তেখেতৰ নামত আজি কমচে কম 10 বছৰ আগৰ কথা হয়, 10 বছৰ আজি তেখেতৰ নৰেশ লালমোহন ডেথ হোৱা 10 বছৰ হৈ গ'ল। 10 বছৰ পিছত তেখেতে কাগজ পত্ৰ জিমা দিছিলে। দিয়াৰ পিছত তেখেতৰ ঘৰত তেখেতৰ অমৃশ তাঁতীৰ লগত তেখেতৰ ঘৰত নৰেশ লালমোহন পৰিয়ালৰ কোনো সম্পৰ্ক নাই। এটা সম্পৰ্কত তেখেতৰ PF টকা নিমনি ওলাই কিনে তেখেতে পইচাটো ফ্ৰড কৰি খাইছে। এইটো কাৰণে তাতে আমাৰ ACMSকো বদনাম কৰিছে, যাতে ACMSৰ মানুহ দিব পাইছে, ACMSৰ পেডৰ ইউজ কৰিছে, টাৰ্ম পেড ইউজ কৰি কিনে ডুপ্লিকেট কৰি কিনে ফ্ৰড কৰি কিনে তেখেতে PF টকাটো নৰেশ লালমোহনে ওলাইছে। এইটো কাৰণে আমি ACMSৰ ফালৰ পৰা গৰিহণা দিছোঁ যে যাতে যিজন দুখী তেখেতক উচিত শাস্তি পাব লাগে। মৃত নৰেশ লালমোহন কৰ্মকাৰৰ PFৰ ধন উলিয়াবৰ বাবে পুত্ৰ মক্ৰ কৰ্মকাৰে বিক্ৰম তাঁতী আৰু অমৃশ তাঁতীক যাৱতীয় নথিপত্ৰ দিছিল। আনহাতে ধৃত অমৃশ তাঁতীয়ে 4জনকৈ লোকৰ জাল চহীৰে প্ৰায় 2 লাখ টকা আত্মসাৎ কৰে। শ্ৰমিক মক্ৰ কৰ্মকাৰে তথা জাল স্বাক্ষৰ কৰা 4জন লোকে পৃথকে ডুমডুমা আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। ইতিমধ্যে ধৃত আৰু লম্পট অমৃশ তাঁতী পলাতক অৱস্থাত আছে। পুলিচৰ দলে ডুমডুমা নগৰ আৰু চামদাং চাহ বাগিচাত লম্পট অমৃশক কৰায়ত্বৰ বাবে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ব্যুৰো ৰিপৰ্ট TT নিউজ অসম। আজি আমাৰ চামদাং চাহ বাগিচাত এজন ব্যক্তিয়ে অমৃশ তাঁতী নাম বুলি এজন যুৱকে আমাৰ নৰেশ লালমোহন নামৰ এজন শ্ৰমিকৰ PF পইচা ওলাই কিনে তেখেতৰ একাউণ্টত ট্ৰান্সফাৰ কৰি ওলাই কিনে তেখেতে পইচাটো খাই দিছে বুলি আমি গম পাইছোঁ। 1,25,000 বা 1.5 লাখ টকা পইচা এনেকৈ খাইছে বুলি আমি গম পাইছোঁ। ইতিমধ্যে আমাৰ এতিয়া জানিব পাইছোঁ যে তেখেতে বহুত চালিজাৰি কৰিছে আৰু আমি ACMSৰ পেডো ইউজ কৰিছে, ACMSৰ নামত ব্লেম কৰিছে, ACMSক বদনাম কৰি ACMSৰ পেড দেখুৱাই, ACMSৰ চিল পেড দেখুৱাই তেখেতে 2 নম্বৰী কৰি তেখেতে পইচাটো ওলাই কিনে খাইছে। এজন শ্ৰমিক আমাৰ চামদাং বাগানৰ এজন শ্ৰমিক যিজনে দুখে ৰদে বৰষুণে হুকি কিনে তেখেতে কাম কৰি 10 বছৰ 15 বছৰ কাম কৰি তেখেতে
মৃত্যু হৈ যোৱাৰ পিছত তেখেতে পইচাটো ওলাই কিনে খোৱাটো বৰ ডাঙৰ কথা হৈছে আমাৰ চামডাং চাহ বাগিচা। আৰু লজ্জাজনক কথা হৈছে যে আমাৰ চামডাং চাহ বাগিচাত প্ৰথমবাৰ এনেকুৱা ঘটনা ঘটিছে। সেইটো কাৰণে আমি বৰ দুখিত আছোঁ। আৰু আমি এইটোৱে আপোনাৰ মাধ্যমত জনাব বিচাৰিছোঁ, যিজন দোষী, যিজন পইচাটো তেখেতে খাইছে, এইজন দোষীক উচিত শাস্তি দিব লাগে বুলি আমি SCMৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। আৰু ভৱিষ্যত যাতে এনেকুৱা আৰু পুনৰাই ঘটনা যাতে নহয়, কোনো ব্যক্তি এনেকুৱা বেলেগৰ পইচা ওলাই কিনে খাব নোৱাৰে, এইভাৱে মই পুলিচ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে এই কেছটো লৈ উচিত খাদ্য ব্যৱস্থা কৰিব লাগিব অনুৰোধ জনাইছোঁ। আমি এখন থানাত ইজাহাৰ দিছোঁ, আমি SCMৰ ফালৰো দিছোঁ আৰু তেখেতৰ ঘৰতো ইজাহাৰ দিছে। যিহেতু SCMৰ নামত এখন পেটত ব্লেংক পেড এটা ইউজ কৰি কিনে তেখেতে দিছে, এই হিচাপত আমি SCMৰ এখন ইজাহাৰ দিছোঁ অমৃত তাঁতীৰ নামত, যাতে এই মানুহটোক অতি সোনকালে এৰেষ্ট কৰিব লাগে। বাগানৰ মালিক পক্ষ নিৰপেক্ষভাৱে কাম হ'ব লাগে বুলি আমি দাবী জনাই আহিছোঁ। কিন্তু যোৱা কেইদিন আগত চামডাং চাহ বাগিচাত যি PF টকা আত্মসাৎ কৰাৰ ঘটনা ঘটিলে আমি দুখ প্ৰকাশ কৰিছোঁ আৰু এই কথাক আমি গৰিহণা জনাইছোঁ। আৰু অনাগত দিনত যাতে এনেধৰণৰ ঘটনা নঘটে তাৰ কাৰণে আমি মালিক পক্ষক আৰু প্ৰশাসনক আমি ইয়াৰ ওপৰত দৃষ্টি ৰাখি কঠোৰতম ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। আৰু যিজন দোষী সেইজন দোষীক উচিত শাস্তি প্ৰদান কৰিবলৈ আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ প্ৰশাসনক। আৰু প্ৰশাসনক আৰু এটা আমাৰ দাবী আছে যে যি ঘটনা ঘটিছে নিৰপেক্ষ এটা তদন্ত হ'ব লাগে আৰু তদন্তৰ আওতাত যিজন দোষী যদি সাব্যস্ত হয় তেখেতক কঠোৰতম শাস্তি বিহিব লাগে।